নমস্কাৰ বন্ধুসকল, পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চুলিখিনি আজি টকলা লাগিছেনে? এনেও টকলাই বাৰু, গোটেই চুলি সৰি শেষ হ'ল। আজি কাটিলোগৈ, কাটি পিনে আৰু অলপ টকলা হৈ ল'লোঁ। ভিডিঅ' আজি বনোৱা নাই, তাৰ আগতো দুদিনমান বনোৱা নাই, স্বাস্থ্যটো বৰ ঠিক নাই। আপোনালোকক আগৰ ভিডিঅ'ত জনাইছিলোঁ মই এই পাইলছৰ প্ৰব্লেম এটাত ভুগি আছোঁ বুলি। বেমাৰটো বৰ ঠিক পোৱা নাই। এতিয়া অৱশেষত মানে মই অপাৰেশ্যন কৰিম বুলি ভাবি লৈছোঁ। মাৰ্চ মাহত কৰিম নেকি, ফাৰ্ষ্ট উইকতে অপাৰেশ্যনৰ কাৰণে যাম। তাৰ কাৰণে ডাক্তৰৰ লগত কনচাল্ট কৰি আছোঁ। গুৱাহাটীলৈ যাম, গুৱাহাটীত কৰিমগৈ। তাত আপোনাৰ ডাক্তৰ প্ৰণতি দাস আপোনাৰ বেলতলা, তাত বহে। তেওঁলোকত কণ্টেক্ট কৰি আছোঁ। এপইণ্টমেণ্ট ল'ব লাগিব বুলি কৈছে আগতীয়াকৈ। তাকে মানে মনটো বৰ ঠিক নাই বুলি এইকেইদিনা ভিডিঅ' বনোৱা নাই। কালি ডিউটিলৈ গৈ পিনে ভিডিঅ' এটা থুলমূলকৈ বনালোঁ, গোটেই ভিডিঅ'টো কৰা নহ'ল তাত। মানে মই কামত লাগি থাকিলোঁ। যিজনক মানে ভিডিঅ' বনাবলৈ দিলোঁ তেওঁ মোবাইলটো অলপ কৰিব নোৱাৰিলে, মানে ৰেকৰ্ডিং ভিডিঅ' কৰিব নোৱাৰিলে। মানে ল'ৰা ছোৱালীখিনি সমাগম অলপ বেছি হোৱাৰ কাৰণে ভিডিঅ'টো ভালকৈ কৰা নহ'ল। যিখিনি পাৰিলোঁ সেইখিনিকে দিলোঁ। পাছৰ পৰ্যায়ত মই ৰছী যিটো মানে ভিডিঅ' আপোনালোকক দিম বুলি কৈছিলে সেইটো গোটেইটো দিয়া নহ'ল। যিহেতু পাছত মই আকৌ পাছৰ পৰ্যায়ত বেলেগ ক'ৰবাত যদি তেনেকুৱা ডেমনষ্ট্ৰেশ্যন হ'লে মানে তাৰ ভিডিঅ' এটা মই আগবঢ়াই দিম আপোনালোকক। তেনেকুৱা প্ৰগ্ৰেম প্ৰায় হৈয়ে থাকে। এতিয়া বছৰটো নতুনকৈ আৰম্ভ হৈছেহে। অলৰেডি আমি তেনেকৈ 4-5টামান প্ৰগ্ৰেম কৰিলোঁ। মূল কথাটো হৈছে কি, মোৰ তাৰ ভিডিঅ'বিলাক কৰা নহয়। কথাটো হ'ল কি, মানে ফটো মৰা হয়, ভিডিঅ' নকৰোঁ মানে মই ইউটিউবত মোৰ চেনেল নাছিল। আৰু এনে ভিডিঅ'টো কৰি পিনে মানে মেমৰিটো ভৰ্তি কৰাৰ মানে ইচ্ছা নাথাকে, সেই গতিকে মানে ভিডিঅ' কৰা নহয়। এতিয়া যিহেতু ইউটিউব চেনেলটো নতুনকৈ খুলিলোঁ, গতিকে তাত ভিডিঅ' দিম। মই কেনেকুৱা ধৰণৰ মানে তাত পাৰফৰ্মেঞ্চবিলাক দেখাই থাকোঁ, কি টেকনিক দেখাই থাকোঁ, বা আমি কেনেকুৱা ধৰণৰ ডেমনষ্ট্ৰেশ্যন কৰি থাকোঁ, তাৰ ওপৰত দিম। তাৰ উপৰিও আৰু কিছুমান আছে, টপিক আছে, যিবিলাক টপিক মই দিম বুলি ভাবি আছোঁ, কিন্তু ভিডিঅ'বিলাক এতিয়ালৈকে বনোৱা হোৱা নাই। কিছুমান গছৰ ওপৰত দিম বুলি ভাবি আছোঁ, যিখিনি গছ ধৰি লওক আপোনাৰ মানে ঔষধি গছ, লতা ধৰি লওক, তেনেকুৱা ওপৰত দিম। এতিয়া যিহেতু খৰালি হৈ আছে, এই গছবিলাক মানে আপোনাৰ হৈ আছে, পাতবিলাক নাই, পাতবিলাক সৰি খালি লতাডাল বা অকল মানে গা গছডাল আছে। সেইখিনি আপোনালোকক দেখালে আপোনালোকে ধৰিব নোৱাৰিব। গতিকে মানে অলপ বাৰিষা আহক, তাৰ পাত চাতবিলাক আহক বুলি ভিডিঅ' চিডিঅ'বিলাক বনোৱা হোৱা নাই। তাকে আৰু মানে মনটো বৰ ঠিক নাই, সেইটো কাৰণে ভিডিঅ' বনোৱা নাই বোলো। তথাপিতো কি কাৰণে বনোৱা নাই সেই কথাটোকে আপোনালোকক জনাই দিম বুলি ফোন কৰিলোঁ। মই এতিয়া অফিচত আছোঁ, এই বিচনাত উঠি আছোঁ আৰু এখন কম্বল লৈ পিনে শুম আৰু অলপ সময় পিছত। এইডোখৰত আৰু মোৰ সতীৰ্থৰ দুজনৰ বিচনা তলত আছেগৈ। ভাত খাবলৈ মানে ভাত বনোৱা মেলা কৰি আছে। মই খাই আহিলোগৈ, 8:30 হৈ গ'ল। যিহেতু মই 8টা 8:30 বজাৰ ভিতৰতে মানে ভাত খাই আজৰি হৈ যাওঁ। ভাত খাই বৈ আহিলোঁ, আহি পিনে মানে ফ্ৰেছ হ'লোঁ, মুখ হাত ধুই মেলি এতিয়া লাহেকৈ শুম আৰু। হোৱাৰ আগতে মই ভিডিঅ'টোনো কেলৈ বনোৱা নাই তাকে আপোনালোকৰ আগত জনাই দিওঁ বুলি কৰিলোঁ, মানে আজি ভিডিঅ'টো বনালোঁ। আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে মই তাত যিটো মানে অপাৰেশ্যনৰ কাৰণে ওলাইছোঁ, বা যিটো ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ওলাইছোঁ, সেইটোৰ পৰা যেন সোনকালে আৰোগ্য হৈ আহিব পাৰোঁ, আৰু ভাল ভিডিঅ' যাতে আপোনালোকৰ সন্মুখত আগবঢ়াই দিব পাৰোঁ। এতিয়ালৈকে মানে মই যিখিনি ভিডিঅ' বনাই আছোঁ, সেইখিনি ইমান ধৰি লওক মানে আপোনালোকে চাই ভাল পাইছে বুলি, ভাল পাব বুলি মই মানে ইমান গেৰাণ্টি দিব নোৱাৰোঁ। কাৰণ কিয়, বস্তুটো মই একেবাৰে টোটেলি নতুনকৈ আহিছোঁ। কিছুমান মানে মই কৰিব জনা নাই। কথা কোৱা মানে ধংবিলাকো ধৰি লওক ইমান অহা নাই। মই মানে যিবিলাক কথা কওঁ একদম কওঁ, খাৰা কৈ দিওঁ। ধৰি লওক অলপ মিহিকৈ কোৱাৰ অভ্যাসটো যিহেতু নাই, মানে যেনেকৈ কওঁ চিধা চিধি কথাটো কৈ দিওঁ। সেই গতিকে কিছুমানে বেয়াও পাব পাৰে, সেইখিনি ইমান বেয়া নাপাব, সেইটো আপোনালোকলৈ অনুৰোধ থাকিল। যিমানখিনি পাৰোঁ আৰু মই ভালকৈ
কথা পতাটো ক'বলৈ চেষ্টা কৰি আছোঁ আৰু টপিকবিলাকৰ ওপৰত মানে ভালকৈ ভিডিঅ'টো বনাই মেলি মানে কণ্টেণ্টবিলাক ভাল কণ্টেণ্ট লৈ আহি ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম। তাৰ আগতে ধৰি লওক স্বাস্থ্যই পৰম ধন যিহেতু সেই মানে স্বাস্থ্যটো অসুস্থতা হোৱাৰ কাৰণে মানে অলপ মনটো বেছি সেমেকি গৈছে। তাকে আৰু আপোনালোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰে যেন মই সোনকালে আৰোগ্য হৈ আহিব পাৰোঁ যেন আৰু ভাল ভিডিঅ' আপোনালোকলৈ আগবঢ়াই লৈ যাম। চিন্তা হৈছে মানে আপোনাৰ যোৱা বছৰ মই আগষ্টৰ পৰা মই ট্ৰিটমেণ্ট কৰি আছোঁ। আগষ্টত গুৱাহাটীত গৈ হোমিঅ' ট্ৰিটমেণ্ট কৰিলোঁ। তাৰপাছত আহি নৱেম্বৰৰ পৰা মই একেৰাহে ডিব্ৰুগড়ত ট্ৰিটমেণ্ট কৰি আছোঁ। আজি এতিয়া ফেব্ৰুৱাৰী মাহ যাওঁ মাৰ্চ মাহ পালেহি। মোৰ মানে যিটো প্ৰব্লেম হৈ আছে প্ৰব্লেমটো ভাল পোৱা নাই। মানে মেডিচিন খাই থাকিলে অলপ ভাল পাওঁ, তাৰপাছত আকৌ মানে হেৰি কৰে। সেইটোৱে আৰু ইমানখিনিকে জনালোঁ। বাকী আপোনালোকে নিজৰ স্বাস্থ্যৰ প্ৰতি যতন ল'ব, সুস্থ থাকক, ভালে থাকক। তাকে ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আৰু আপোনালোকেও ভগৱানৰ ওচৰত যেন প্ৰাৰ্থনা কৰে মই যেন গুৱাহাটীত গৈ সোনকালে আৰোগ্য হৈ আহিব পাৰোঁ। ইমানখিনিকে কৈ আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বিশেষ নাই, কি কাৰণে ভিডিঅ' বনোৱা নাই সেই কথাখিনিকে জনালোঁ আৰু বেলেগ মানে বাহিৰত ভিডিঅ' কৰা নাই, সেই কথাখিনিকে জনালোঁ। বাকী মোৰ ভিডিঅ' চাই থাকিব বুলি আশা ৰাখিলোঁ আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব, সেইটো অনুৰোধ থাকিল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ, বাই বাই, গুড নাইট।